सेलिब्रेशन उसमें रखो ना चिकन चिली चिकन ड्राई चिली चिकन ड्राई बहुत टेस्ट अच्छा है ना আমাৰ বিহু খানা এয়াই আৰু ডিং দাৰু বদলি কক আহিব কোকোকোলা ড্ৰিংক বদলি হেৰি আহিব কোকোকোলা থাম্বছ আপ হেল্ল' ফ্ৰেণ্ডছ আজি বিহু বুলি হোটেলতে এসাঁজ খাম বুলি দুইজন ওলাই আহিছোঁ দাদাৰ লগত তো আমাৰ ইয়াৰ মুম্বাইতে কোনো বনোৱা খোৱা কোনো যোগাৰ নাই আৰু বিহু বুলি আমাৰো ভালদৰে এসাঁজ খাবলৈ মন যায় চ' সেইকাৰণে এখন ভাল ৰেষ্টুৰেণ্টত আহিছোঁ আমি খাবৰ কাৰণে নন ভেজৰ কাৰণে বহুত পপুলাৰ ৰেষ্টুৰেণ্টখন মানে মাছ মাংস ইমান ধুনীয়াকৈ বনাই নহয় সেইকাৰণে বহুত পপুলাৰ হয় তাতে আহিছোঁ খাবৰ কাৰণে আৰু কি খাম দেখুৱাম আৰু যদি আপোনালোকো মুম্বাই আহে সেইখন হোটেলত মই আপোনালোকক লৈ যাম খোৱাৰ কাৰণে ঠিক আছে তো গৈ আছোঁ এতিয়া আৰু মোৰ এই মিনি ব্লগটো লাষ্টলৈকে চাব আহি আছোঁ আৰু 2 মিনিট পাম তো পালোহি আমি ৰেষ্টুৰেণ্ট বহুত ডাঙৰ ৰেষ্টুৰেণ্ট হয় একদম হাই ওপৰলৈকে আছে ইমান ডাঙৰ এখন বহুত ডাঙৰ হয় আমি এতিয়া ভিতৰত সোমামগৈ গৈ তাৰপিছত কি খাম অৰ্ডাৰ দিম আৰু কি খাম আপোনালোককো দেখুৱাম ঠিক আছে লেটছ গ' বেলেগে আৰু বিহু বুলি গাঁৱত বহুত এনজয় কৰিছে ধৰ ৰাইচ ডিঙৰ পৰা বিয়েৰ পৰা আমি আৰু মোবাইল কি কৰিম আৰু মাছ মাংস নাই খাবলৈ হোটেলতে আহিছোঁ আৰু খাবলৈ দাদাৰ লগত এতিয়া দিব অৰ্ডাৰ দিছোঁ কিবা কিবি খাম আৰু বিহু বুলি চবেই বিহু বুলি নন ভেজ খায় আমাৰো ভালদৰে এসাঁজ খাবলৈ মন যায় চ' সেইকাৰণে ওলাই আহিলোঁ দাদাৰ লগত এখন ধুনীয়া ৰেষ্টুৰেণ্ট হয় তো ইয়াতে চ' আহিছোঁ অৰ্ডাৰ দিছোঁ খোৱাৰ কাৰণে তো এতিয়া আনিব আৰু তাৰপিছত খাম আমাৰ ওচৰতে হয় ৰেষ্টুৰেণ্টখন বৰ ধুনীয়া সেইপিনে একদম মানুহজন মিলি আছে আৰু এয়া হ'ল চিলি চিকেন এতিয়া ৰুটি আহিলে ये कौन सा चिकन का ना चिकन लेकिन उसका बेनिफिट भी এজনে খুব দিছে আৰু আজি বিহু বুলি আমি ইয়াতে আহিলোঁ আৰু এই হোটেলখন বেছিকৈ নন ভেজৰ কাৰণে ফেমাছ হয় পপুলাৰ হয় মাছ মাংসৰ কাৰণে বহুত পপুলাৰ হয় হোটেলখন আপোনালোকে মুম্বাই আহিলে মানে মই ইয়াতে খুৱাবলৈ আনিম ঠিক আছে আৰু বহুত টেষ্টি বনাই কি ক'ম वो कैसा टेस्ट है ना जबरदस्त है अच्छा टेस्ट है कलर बहुत मस्त ना देखो कितना बड़ा ये चिकन हाँ मेरा ये पसंद है नींबू और प्याज और छाटने और ये रोटी दिया और एक ये और ये दिया और क्योंकि उसके सेटअप ধীরে কওঁতে হেৰি হৈ যাবগৈ ঠাণ্ডা হৈ যাবগৈ খাই লওঁ আগে चिकन क्या दिखा रहे हैं
हैप्पी बिहू फ्रेंड्स, हैप्पी बिहू। क्या दिया? बस हो गया मेरा। आप ले लो। मैं भी लिया आपको दे रहा हूँ, मैं भी लिया आपको भी दे रहा हूँ। बस हो गया मेरा। अभी और ये बिरयानी है ना, बिरयानी खाना है। और ये क्या है? खीर? ये रायता है। रायता 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 हो, अच्छा रायता। ये तो रायता है कि धुनिया काटा देखा ना, बहुत टेस्ट है खाबर कारण रायता। बिरयानी सब खाएंगे। ये तो बिरयानी লগত खाम। उसका बाद हैदराबाद बिरयानी चिकन आया कि नहीं? हैदराबाद बिरयानी मस्त है उसका सब्जी। तो বাকীখিনি খাই হৈ গ'ল। এতিয়া হায়দৰাবাদ বিৰিয়ানী চবে জানে আৰু বহুত পপুলাৰ হয়। হায়দৰাবাদ বিৰিয়ানী আৰু বহুত টেষ্টি হয়। তো হায়দৰাবাদ বিৰিয়ানী এতিয়া টেষ্ট কৰোঁ। আৰু বহুত টেষ্ট হয়। এতিয়া আমি খালোঁ বলো ৰুমত বহুত মজা কৰিলোঁ দাদা। बहुत एंजॉय किया आज নিউ ইয়েৰ অসমৰ নতুন বছৰ আৰু বাহিৰতে আছোঁ যদি আৰু ক'তনো খাম। ৰুমতো বনাব কৰিব জেগা নাই, সেইকাৰণে ভালদৰে এসাঁজ খাম বুলি দুইজন মানে ৰেষ্টুৰেণ্টতে আহিলোঁ। বৰ ধুনীয়া ৰেষ্টুৰেণ্টখন দেখাই আছে এখন। এতিয়া খাই মেলি অলপ খোজকাঢ়ি গৈ থাকোঁ আৰু ৰুমত। ৰুমলৈ ঘূৰি আহি থাকোঁতে ৰাস্তাত দেখিলোঁ যে এখিনি মানুহে কিবা প্ৰচেছন কৰি আহি আছে। মোক মানুহখিনি দেখি কাষ চাপি গ'লোঁ কিহৰ প্ৰচেছন বুলি। ওচৰত গৈ দেখিলোঁ যে বাবা চাহেবৰ জয়ন্তী দিৱস আছিলে। মোৰো বহুত ভাল লাগিলে, সিহঁতৰ লগত ময়ো অলপ জইন কৰি পেলানি এনজয় কৰিলোঁ। আৰু বাবা চাহেব কোন আছিল আপোনালোকে জানেনে? যদি বাবা চাহেবক আপোনালোকে চিনি নাপায়, গুগলত চাৰ্চ কৰক, ইউটিউবত চাৰ্চ কৰক বাবা চাহেব কোন আছিলে। তেখেতৰ ষ্টৰি আপোনালোকে চালে কান্দি দিব, আপোনালোকৰ চকু পানী ওলাই যাব। তেখেত এজন বহুত শিক্ষিত ব্যক্তি আছিল আৰু বহুত গৰীব ঘৰৰ ব্যক্তি আছিল। আৰু তেখেতে এনেকুৱা এটা লাষ্টত কাম কৰি দিলে নহয়, মানে ইণ্ডিয়াত দেখুৱাই দিলে। আৰু তেখেত এজন বহুত ল' কাষ্টৰ মানুহ আছিল। মানে মানুহৰ ঘৰত গ'লে মানে তেখেতক বহিবলৈও নিদিয়ে আৰু পানী অকণো নিদিয়ে খাবৰ কাৰণে। যদি পানী অকণ দিয়ে বা বহিবলৈ পিয়া এখনো দিয়ে, যোনে দিয়ে সিহঁতক পাৰ্চিট কৰাই, এনেকুৱা অত্যাচাৰ কৰিছিলে সিহঁতক। লাষ্টত এনেকুৱা মানে কাম কৰি দিলে ইণ্ডিয়াত বাবা চাহেবে। এতিয়া যোনখন আইন চলি আছে তেখেতেই বনাই থৈ যোৱা, সেই আইন আজিও চলি আছে, আইন কানুন এই ইণ্ডিয়াত। আৰু এইখন বেনাৰ চাই লওক তেখেতৰ, আৰু ইউটিউবত চাৰ্চ কৰি চাওক। বাবা চাহেবৰ ষ্টৰি লৈ এখন হিন্দী ফিল্ম বনাইছিলে। সেই ফিল্মখনে বহুত নাম অৰ্জন কৰিছিলে, অস্কাৰতো গৈছিলে। আৰু এখন মেগা চিৰিয়েল বনাইছে, সেইখনো বহুত ধুনীয়া হৈছে, বহুত চলিছে। আপোনালোকে গুগলত চাৰ্চ কৰিব, নহয় ইউটিউবত চাৰ্চ কৰিব বাবা চাহেবৰ চিৰিয়েল নহ'লে বাবা চাহেবৰ ফিল্মখন। মানে এই কথাখিনি জনা খুবেই প্ৰয়োজন, আৰু সকলোকে এইবোৰ কথা শিকাব লাগে আৰু বুজাব লাগে, দেখুৱাব লাগে। তো সেইকাৰণে মই এই ভিডিঅ'টো অলপ এইখিনি দেখুৱালোঁ আপোনালোকক।